নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ স্বাগতম মোৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ। আৰু আপোনালোকে চাইছে কেবস্তু 2.0। বন্ধু বান্ধৱীসকল, আজি আমি ৰোজ কৰিম চশমা পিন্ধি ভদ্ৰ দেখুওৱা নেমু টেঙা, যাৰ সম্পূৰ্ণ নাম হৈছে আৰিয়ান কাশ্যপ। আৰু কথা পাতিম মূৰত মাল নথকা, বুকুত বিলাহী থকা, মুখত ভদ্ৰ কি অভদ্ৰ মাত থকা, যাৰ নাম চুমি দাংকাতি নামেৰে পৰিচিত তাইৰ ওপৰত। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ, আৰু ফুল ভিডিঅ' চোৱাইহে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। নেমু টেঙা তই এইটো পিন্ধিব ৰেডি হৈ থাক, অভদ্ৰ হয়, ৰসবিলাক একদম বেয়া, মানে এটা কলংক হয়। এইবাৰ চুমিয়ে বোলে নেমু টেঙাক এইটো পিন্ধাব, মানে এইবাৰ চাগে নেমু টেঙাক আমি এইটো ৰূপতেহে দেখা পাম, নে কি কোৱা বন্ধু বান্ধৱীসকল? ৰসবিলাক একদম বেয়া, মানে এটা কলংক হয়, কলংক, তই মৰি যাবি। চুমিয়ে যদি তোমাক কৈছে তুমি মৰিয়ে থাকিবা চাগে, আৰু বহুত দিন সকাম চকাম খোৱাও নাই, যদি চান্সটো পাওঁ আৰু খায়েই দিম। দাদা কালি লীলাঘৰৰ সভাখন খাই আহিছিলহে। সেই চালা গৰুটো এইটো ৰিপ্লাই কৰ, তই মাইকী হয়, তই পেটকুট পিন্ধি ঘূৰি থাক। নেমু টেঙা তই পেটকুট পিন্ধিয়ে ঘূৰি থাক, তই মাইকী। কি আচৰিত বন্ধু বান্ধৱীসকল, সঁচাকে বাৰু নেমু টেঙাই মানে আমাৰ আৰিয়ান কাশ্যপে পেটুকুট পিন্ধি ঘূৰি ফুৰে নেকি? মানে উপায় নাই মানে ন। মই তাক লগ পোৱা নাই বাৰু, যদি তোমালোকে কেতিয়াবা লগ পাইছা তেন্তে কমেণ্ট এটা কৰি জনাই দিবা হা, সি পেটুকুট পিন্ধি ঘূৰি ফুৰে নে হাগিছ পিন্ধি ঘূৰি ফুৰে। নেমু টেঙা, তুমি পাৰা যদি অলপ দাংকাতিৰ পৰা দূৰতে থাকিবা, কাৰণ তোমাৰ গাতটো বেছি তেজো নাই। যদি সেইকণ তেজো খাই দিয়ে ন, তেতিয়াহ'লে তোমাৰ ৰূপটো জকাটোৰ ৰূপতে থাকিব চাগে। ভিডিঅ'বিলাক এনেকুৱা লেতেৰা দেখি, তোৰ ভিডিঅ'বিলাক এনেকুৱা অভদ্ৰ, আমি ৰস কৰি পিছত গোটেই অসমৰ নামত কলংক। তই এটা হোৱা নহয় বাৰু তোৰ ভিডিঅ'ত লেতেৰা দেখি। আৰু এটা কথা, তুমি বাৰু অসমৰ কলংক নহয়। তই পাপি ৰস্তা, তই পাপি। কি আচৰিত, নেমু টেঙা কি পাপি? পাপি মানে চুমা পাপি নে বেলেগ পাপি? সেইটো দাংকাতিহে জানিব। আৰু আমি যেতিয়া ভিডিঅ' বনাওঁ তেতিয়া যদি কালা শব্দটো ইউজ কৰোঁ ন, তেতিয়া ক'ব আবে ভাই কি বেয়া মাত মাতি তই ভিডিঅ' বনাইছ। কিন্তু বেলেগে যেতিয়া সেইবোৰ ইউজ কৰে তেতিয়াহে সিহঁতৰ পপুলাৰিটিটো বেছি বাঢ়ে। আমি ইউজ কৰিলে মানে আমিয়ে বেয়া, আৰু সিহঁত যেতিয়া ডাঙৰ ডাঙৰ ইউটিউবাৰে ইউজ কৰিব সিহঁত মানে ভাল। চালা সেইখনেই অসম মানে। নেমু টেঙা তই এইটো 40 চাইজৰ লগাবলৈ ৰেডি হৈ থাক। 40 চাইজ অলপ সৰু হ'ব নেকি, 45 মান হ'লে জোখ হৈ যাব, কাৰণ মই 42 ইউজ কৰোঁ। ইমান অভদ্ৰ মানে চি গোন্ধাইছে। এইজনীয়ে গৈ আকৌ তাৰ মুখত হাগি দিয়াগে নাইতো। মানে তাৰ ঘৰ ক'ত হয় কোনোবা জানে যে প্লিজ ক'বচোন। তাৰ ঘৰ ক'ত মই সেইটো নাজানো, আৰু মোৰ ঘৰ লখিমপুৰত ঢকুৱাখানাত হয়। যদি তোমাৰ টাইম আছে তেন্তে আহিবা, দুইটাৰ লগতে কথাই পাতিম মানে। পেটকুট পিন্ধি ঘূৰি থাক, নেমু টেঙা তই পেটকুট পিন্ধিয়ে ঘূৰি থাক, তই মাইকী। নেমু টেঙা তুমি সঁচাকৈ বাৰু পেটুকুট পিন্ধি ঘূৰি ফুৰা নি? যদি ভিডিঅ'টো চাই আছা কমেণ্ট এটা কৰি জনাই দিবা, নহ'লে তুমি বৰ বিপাঙত পৰিবা। ক'বা দেই নেমু টেঙা যদি ভিডিঅ'টো চাই আছা। এনেকে মাৰিম তোক লগ পালে। আৰু সেই জহনীজনী চাওঁ, আৰু এবাৰ দেখুৱাই দেচোন কেনেকৈ মাৰিবি। এনেকে মাৰিম তোক লগ পালে। দাংকাতিৰ ওপৰতে লৈ পিনে যদি আৰম্ভ কৰিছোঁ তেন্তে ভিডিঅ'টো এণ্ড চুমি দাংকাতিয়ে কৰিব। তেন্তে ব'লক ভিডিঅ'টো এণ্ড তাইয়ে কৰি দিয়ক। আজি ভিডিঅ'টো যে ভাল লাগিছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। বাই। আৰু বন্ধু বান্ধৱীসকল কমেণ্ট এটা কৰি জনাবা ভিডিঅ'টো চাই কেনেকুৱা পালা, আৰু যদিহে চাই ভাল পালা তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু ক'ব যে মোৰ ভিডিঅ'টোত কিবা বেয়া মাত ইউজ হৈছে নেকি, যদি হৈছে আজিৰ পৰা নকৰোঁ। আৰু এতিয়াতো এইটো ভিডিঅ'ত মই ইমান বেয়া মাত ইউজ কৰাই নাই, আগৰ ভিডিঅ'বোৰত কালা চালা ইউজ কৰিছিলোঁ। চ' চাই বেয়া পায় মানে মোৰ অডিয়েঞ্চবোৰে। চ' সিহঁতে মোক লগ পালে কয় তই ইমান বেয়া মাত নামাতিবি, সেইবাবে মই মাতিবলৈ এৰিয়ে দিছোঁ মানে। ভাগে মাতোঁ বাৰু, ভিডিঅ'তে মতা নাই দেই, মই ইমানো ভদ্ৰ নহয় আৰু নকওঁগে আৰু। তো আজিলৈ পাই পুনৰ লগ পাম নতুন এটা ৰোষ্টত। তো জয় আই।